নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আজি আগবঢ়াবলৈ লৈছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'। মোৰ অভিজ্ঞতাৰ আধাৰত ধৰিয়ে মই কথাখিনি ক'ম। আপোনালোকৰ কিছু সংখ্যকৰ হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ আৰু বহু এইটো চিটুৱেশ্যনত এতিয়াও ভুগি আছে আৰু কিছুমানে মানে হতাশাতো ভুগিছে নিজৰ সন্তানৰ ওপৰত। মই সেইটো কথাই কৈছোঁ, নিজৰ সন্তানৰ ওপৰতে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইখিনি অকণমান হ'লেও আপোনালোকৰ উপকৃত হ'ব বুলি মই আশা কৰোঁ। ঠিক আছে, ভিডিঅ'টো তেনেহ'লে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যিহেতু চেনেলটো একেবাৰে নতুন। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা শিশুৱে অকণমান বুজি পোৱা হোৱাৰ পৰা আমি সিহঁতক কেনেধৰণে ৰিয়েক্ট কৰোঁ, কি কৰোঁ সিহঁতৰ লগত দিনটো কেনেকৈ পাৰ কৰোঁ আৰু সিহঁতে একো নাজানে বুলি ভাবি আমি সিহঁতক অৱহেলা কৰোঁ নেকি, সিহঁতে একো বুজি নাপায় বুলি আমি সিহঁতক অৱহেলা কৰোঁ নেকি, এনেকুৱা ধৰণৰ কথা। শিশু আজিকালি কিন্তু প্ৰতিটো শিশুৱেই জন্ম হোৱাৰ পিছৰে পৰা ইমানেই এক্টিভ, মানে এজন ডাঙৰ মানুহৰ লগত তুলনা কৰিব পাৰি বুলি মই ভাবোঁ। মানে ইমানেই এক্টিভ থাকে আজিকালি ল'ৰা ছোৱালীবোৰ। আমি কি আছিলোঁ সেইটো বাৰু বহুত দূৰৰ কথা, এতিয়াৰ কথা কৈ আছোঁ। সিহঁতি একো বুজি নাপায় বুলি ভাবিব নালাগে। প্ৰথম কথা, সিহঁতি সকলো বুজি পায়, সিহঁতি কিন্তু কেৱল কৰিবহে নোৱাৰে। কিন্তু এতিয়া আমি ভাবোঁ যে সিহঁতি একো নাজানে, থাকক দে, সিহঁতি বুজি নাপায়, কিবা এটা কৰি দি থৈ দিম আৰু থাকক। মই বুজি একদম সৰু অৱস্থাৰখিনি কথা কোৱা নাই, যেতিয়াৰ পৰা সিহঁতি অলপ নুবুজা হৈছে তেতিয়াৰ পৰাই মই আৰম্ভ কৰিছোঁ। এটা শিশুৱে সকলো বুজি পায় আৰু সিহঁতৰ সেইকাৰণে সৰুৰ পৰাই সংগ দিয়াটো খুবেই জৰুৰী কথা আৰু সেইটো এটা মোৰ হৈছে প্লাছ পইণ্ট। মই সৰুৰে পৰা অকণমান সময়ৰ কাৰণে হ'লেও মোৰ সন্তানক মই এৰি থাকিব লগা হোৱা নাই। মানে প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল সিহঁতৰ নামতে উচৰ্গা কৰোঁ। তাৰে চাগে তাৰ ফলত মানে এইখিনি অকণমান হ'লেও কিবা এটা ময়ো এতিয়া বুজি পাইছোঁ যে এইখিনি দেখোন উপকৃত হৈছে, এইখিনি দেখোন বহুত ডেভেলপ হৈছে। মানে এনেকুৱা ধৰণৰ কথা। নিজৰ উদাহৰণ দিয়েতো ক'ব লাগিব, ভিডিঅ'টো বনাইছোঁ যেতিয়া। যেতিয়াৰ পৰা সি বুজি উঠিছে, অকণমান কিবা এটা বস্তু দেখিলে চিনি পাব পাৰিছে, তেতিয়াৰ পৰাই মই শিকাইছোঁ এনেকুৱা প্ৰতিটো বস্তুৱেই শৃংখলা মাৰি যদি সিহঁতক সৰুৰ পৰাই শিকাওঁ, সিহঁতি সকলো কথাই বুজ লোৱাত একো অসুবিধা নহয়। বহুতে কৈ থাকে, মই এদিন এটা ফেচবুকত পোষ্ট পাইছিলোঁ যে শিশুৰ কথোপকথনৰ ওপৰত। এনেকুৱা আছিলে পোষ্টটো যে মোৰ শিশুটোৱে দেখোন আজি 2.5 বছৰ হ'ল, একো কথা নকয়, কেৱল মা শব্দটোৰ বাহিৰে আৰু বেলেগ একো নকয়। আৰু সেই পোষ্টটোৰ আধাৰত আৰু ময়ো নিজেও বহু সন্মুখীন হৈছোঁ। মোৰ ফালৰ পৰা নহয়, মোক বহুতে কয় আৰু যে আমি এতিয়া হৈছোঁ মাকবোৰৰতো আলোচনা, এনেকুৱা কিছুমান আলোচনা থাকেই নহয় জানো। আৰু আগতে আমি বেলেগ ধৰণৰ আলোচনাবোৰ কৰোঁ, লগৰ কোনোবাই ফোন কৰিলে কিবা কৰিলে, আৰু এতিয়া মানে প্ৰত্যেকে প্ৰায়ভাগে মাক হৈছোঁ। সেইকাৰণে আমাৰো এতিয়া কথোপকথনবোৰ অভিয়াছলি চেঞ্জটো হ'বই। আৰু তাৰ আধাৰতে আমি ইজনী সিজনী কেতিয়াবা পাতোঁ যে কথা, ই যে এনেকুৱা কৰিছে বা ই এনেকুৱা কৰিছে। এটা কথা বেয়া যে শিশুৰ মানে কেতিয়াও ইটোৰ লগত আনটো তুলনা কৰিব নালাগে আৰু সেইটো এটা আমাৰেই উইক পইণ্ট। আমি ঘপকৈ কৈয়ে পাওঁ যে ই দেখোন এইখিনি কৰিলেই, ই বা কিয় কৰা নাই, একেই দেখোন সমান বয়সৰ হ'লেও ই বা কিয় পিছ পৰি ৰৈছে। এনেকুৱা ধৰণৰ আলোচনাৰ পৰা সদায় বিৰত থাকিব লাগে আৰু এতিয়া বুজি পাইছোঁ যেতিয়া ময়ো অলপ বিৰতই থাকোঁ। আৰু
কথাখিনি এনেকুৱা ধৰণৰ, সেই কথোপকথন শিশুৰ লগত আমি যে কথা পাতোঁ, ফেচবুকৰ পষ্টটোৰ কথা কোৱাৰ পিছতে আকৌ এটা কৈছোঁ, আৰু এগৰাকীয়ে মোক কৈছিলে যে ই দেখোন আগতে কথাবোৰ কয় আৰু এতিয়া দেখোন ই ভালকৈ কথাবোৰ ক'বই নিবিচাৰে, কথা পাতিবই নিবিচাৰে, কিয় বা এনেকুৱা হৈছে। হয়, মাকবোৰৰ এইটো এটা ডাঙৰ সমস্যা, এইটো বহুত টেনশ্যনত থকা যেন লাগে, ইমান ডাঙৰ এটা সমস্যাৰ সন্মুখীন হোৱা যেন লাগে, এই কি বা হৈছে, এনেকুৱা ধৰণৰ মানে সমস্যাই খুলি খুলি খায়। এতিয়া কথাটো হ'ল, কিছুমান কথা নপতাৰ কাৰণৰ এটা মূল কাৰণ হৈছে মোবাইলৰ পৃথিৱীখনৰ কথা কৈছোঁ। এইটো নহয় মোবাইল কেৱল ঋণাত্মক দিশেই আছে, যিকোনো কামতে ঋণাত্মক আৰু ধনাত্মক দুয়োটা দিশেই থাকে, কিন্তু আমি ঋণাত্মক দিশটোক বেছি গুৰুত্ব সহকাৰে ল'লেতো ধনাত্মক দিশটোৰ নিচেই নগণ্য হৈ পৰে। এতিয়া মোবাইলৰ পৃথিৱীখনত যেতিয়া এটা শিশু সোমাই পৰে, সেই শিশুটোৱে কেতিয়াও নাজানে যে বাহিৰতো এখন পৃথিৱী আছে। বাহিৰৰ পৃথিৱীখনৰ কথা সম্পূৰ্ণৰূপে পাহৰি যায়। যেনে ধৰক কথা পাতিলে কাৰোবাৰ লগত কথা পতাৰ ধৰণ নাজানে, লগৰ বন্ধু বান্ধৱীৰ লগত খেলিব নাজানে, মানে সম্পূৰ্ণৰূপে বেলেগ ধৰণৰ হৈ পৰে। এটা ভুল নকৰিব, সিহঁতৰ মগজু অথবা মনটোক কষ্ট দি পেলাই কিবা এটা কাম শিকাব নালাগে, বা মনটোক মানে প্ৰেছাৰ দি বা ব্ৰেইনটোক প্ৰেছাৰ দি পেলাই সিহঁতক যিকোনো এটা যে এইটো শিকিবই লাগিব, এনেকুৱা ধৰণৰ মনোবৃত্তি আনিব নালাগে। এই ধৰক খাইছে, কিবা এটা গুণগুণাইছে, গান গাইছে, কবিতা এটা আবৃত্তি কৰি শুনাইছে, গল্প এটা কৈ শুনাইছে, নাচি অলপ দেখাইছে, একো সিহঁতৰ জ্ঞান প্ৰথম সেই তেনেকৈয়ে দিব লাগিব। আৰু এইটো আকৌ বাৰে বাৰে ক'ম যে কেতিয়াও মনটোক সিহঁতক মন আৰু মগজুক শাস্তি দি পেলাই সিহঁতক কিবা এটা শিকাব বয়স সেইখিনি নহয়। সেইকাৰণে যিমান পাৰি মৰমেৰে কিবা এটা খাই আছে বোলে, এই গান এটাকে গাই শুনাওঁ, এই কবিতা এটাকে আবৃত্তি কৰি শুনাওঁ, বোলে অকণমান নাচিকে দেখালোঁ, সেই তেনেকৈ যদি সিহঁতক কিবা এটা শিকাব পাৰি, তেনেহ'লে সেইটো কেতিয়াও সিহঁতে পাহৰি নাযায়, বা কিবা এটা মানে একদম পূৰা সিহঁতেও চাবচোন মন দি পেলাই শুনিব। অকণমান এক্টিং কৰি দেখালে মানে সিহঁতৰ সেইবোৰেই কাম। সেইবাবে সিহঁতক একদম ছিৰিয়াছ মুড এটাত কেতিয়াও শিকাব নালাগে, সেই নাচ বাগ কৰিয়েই সিহঁতৰ সময়খিনি সিহঁতক দিব লাগে। সেই তেনেকৈয়ে থাকোঁ যেতিয়া অকলে দিনটো, কিনো কৰিম, সি শোৱা সময়খিনিতো শুলেই, আৰু নোহোৱা সময়খিনি ইমান বেছি কথা পাতোঁ। মই বুজি পাওক নাপাওক পিছৰ কথা, ইমান গান গাই শুনাওঁ, ইমান বেছি ভাল পায় সি, এণ্টাৰটেইন কৰে, কিন্তু কেতিয়াবা আমনি লগাটো স্বাভাৱিক, আৰু চবৰে আৰু একে নিজকো কেতিয়াবা সময় লাগে। হ'লেও সেইটো সময়ত পিছত ভাবোঁ যে কিনো নিজক সময় লাগে, হ'বচোন সিহঁতৰ লগতে সময়খিনি পাৰ কৰাওঁ। হ'লেও আমনি লগাটো স্বাভাৱিক, কিন্তু এই সময়খিনিতে সিহঁতক যদি সংগ নিদিওঁ, পিছলৈ কিবা এটাতো কমি থকাটো স্বাভাৱিকেই হ'ব। সময় দিয়ক, কথা পাতক, গান গাই শুনাওক, বিভিন্ন ধৰণৰ এক্টিঙো কৰি দেখাওক, সিহঁতি অকণমান খোৰাক পোৱাকৈ, হাঁহিৰ খোৰাক জগোৱাকৈ। সেইখিনিয়ে উপদেশ বুলি নকওঁ, ভুল হৈছে, অকণমান পৰামৰ্শ দিছোঁ। আপোনালোকে যদি উপকৃত হয় মোক জনাব। আৰু প্ৰতিটো শিশুৱে আজি কৈছোঁৱে মোবাইলত ইমান বেয়াকৈ সোমাই গৈছে, সেইবাবে সিহঁতে কেৱল ছবিটো চাই চাই হাঁহি থাকে, মোবাইলৰ কাৰ্টুন চাই, ছবি চাই চাই হাঁহি থাকে। তাৰ সলনি সেইবাবে মানে কথা পাতিব যে সিহঁতি লাগে, সেই কথাটো মানে সম্পূৰ্ণৰূপে পাহৰি পেলাইছে। সেইবাবে যিমানকণ সময় পাৰে সিহঁতৰ লগত কথা পাতক, গান গাই শুনাওক। যেতিয়া সিহঁতি খাই থাকোঁতে মোবাইলটোৰ সলনি চিঞৰি চিঞৰি গান গাওক, কিবা এটা ছবিকে দেখাওকচোন, সিহঁতি বুজি পাব। গছ বনৰ বা চৰাই চিৰিকটি, জীৱ জন্তু, এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ ডাঙৰ কিতাপ কিনি ছবিবোৰ দেখাই থাকিব, সিহঁতি সেইবোৰতে সন্তুষ্ট হৈ খোৱাটো তেনেকৈ খাব।
ঠিক আছে তেনেহ'লে ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰিছোঁ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বাৰে বাৰে কৈছোঁ। ঠিক আছে তেনে আজিলৈ ইমানেই, বাই।